হেল্ল' ফ্ৰেণ্ডছ, মই চিন্ময়। ৱেলকাম টু মাই ইউটিউব চেনেল। আজি 26 জানুৱাৰী সকলোকে মই হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 26 জানুৱাৰীৰ দিনা আমি আমাৰ এই তিনিজন লগত লগ হৈ আমি তুলসীবাৰীস্থিত মাৱলী স্থানত যাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আহি পালোঁ আমি তুলসীবাৰীস্থিত গৰখীয়া মাৰলী থানত। আমি আহি কিনে গাড়ীখন পাৰ্কিং কৰিছোঁ। পাৰ্কিং নকৰিলে কিন্তু গাড়ী ক'ত যায় পাত্তা নাই, সেনে হেন কথা দি আছোঁ। তো আপোনালোকে চাই থাককচোন ভিডিঅ'টো কেনেকুৱা লাগে আমি লওক। এতিয়া আমি সেই পাৰ্কিং স্থানৰ পৰা আমি খোজকাঢ়ি যাই আছোঁ। প্ৰায় তাৰ পৰা আধা কিলোমিটাৰমান হ'ব আৰু বেছি নাই। মই আপোনালোক দেখুৱাম, চাই হওক। মানুহ চাওক, মানুহ এইবিলাক চব মানুহ এই চাওক এই দূৰলৈ মানুহৰ ভিৰ চাওক, ইমান মানুহ। জীৱনৰ প্ৰথমবাৰৰ বাবে উপস্থিত হৈছোঁ তুলসীবাৰীস্থিত মাৱলী থানত। তো আজি বহুত ভাল লাগিছে। 26 জানুৱাৰী বুলি আজি আমি তিনিও লগ হৈ আহিছোঁ। তো মানুহৰ ভিৰ চাওক না, মানুহৰ ভিৰ চাওক। এতিয়া আমি সেৱা ল'ম বুলি ভাবিছোঁ, কিন্তু সেৱা ল'ব ঠাই নাই। মানুহ সকলোৱে চাই আছে মোক কেনেকৈ, আৰু কৰিব লাগিব, উপায় নাই। এতিয়া আমি বসি দিছোঁ মাৱলী থানৰ মন্দিৰটো। আমি সেৱা ল'বলৈ যাম, আৰু আপোনালোকে মানুহৰ ভিৰ চাওক, কিমান ভিৰ হৈছে। 26 জানুৱাৰী বুলি সকলোৱে আহিছোঁ, মানুহৰ ভিৰ। এইমাত্ৰ আমি এই মন্দিৰটো আমি নিৰ্মালি ল'লোঁ। আপোনাৰ এনেকুৱা ভিৰ হৈছে, মানে ভিৰতে চাওক না, পতা কি হৈ গৈছে, বেকা হৈ গৈছে পতা, উপায় নাই। কিন্তু নিৰ্মালি ল'বই লাগিব, সেৱা কৰিব লাগিব। মানুহ চাওক কিমান মানুহ ভিৰ, হেঁচা ঠেলা কৰিও সকলোৱে নিৰ্মালি গ্ৰহণ কৰিছে। আপোনালোকক মই সেই নিৰ্মালি লোৱা স্থানলৈ লৈ যাম, চাব কেনেকুৱা ভিৰ। উপায় নাই। তো ফ্ৰেণ্ডছ, আমি এই মাৱলী থানটো মন্দিৰটো কেনেকৈ হ'ল সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। মোৰ ওচৰত দাদা আছে, দাদা কওকচোন বাৰু, এই মাৱলী থান মন্দিৰটো কেনেকৈ হ'ল সেই বিষয়ে অলপ বিতংভাৱে জনাই দিব। এই অনুষ্ঠানৰ জন্ম কেতিয়া, আমি এতিয়াও এই ইতিহাস আমি উদ্ধাৰ কৰিব পৰা নাই। তৎসত্ত্বে অনুমান কৰিছোঁ যে প্ৰায় 300 বছৰ আগৰ এই অনুষ্ঠান।
আৰু এই অনুষ্ঠানৰ যি আনুষ্ঠানিকতা, এই আনুষ্ঠানিকতা আৰম্ভ হৈছে 1984 চনৰ যি বানপানী হৈছিল। এই বানপানীত এই যি বিশাল পথাৰ, এই বিশাল পথাৰৰ যি ধাননি পথাৰ, এই ধাননি পথাৰৰ ধানবোৰ কলা পোকে নষ্ট কৰি পেলোৱাৰ পিছত ইয়াত আমাৰ এইখন গাঁৱৰ কিছুসংখ্যক মানুহে ইয়াত মাগলী থানত, এই গৰখীয়া থানত ঠগি সৰাই দিয়াৰ পিছত কলা পোকবোৰ এদিনতেই ইয়াৰ পৰা নোহোৱা হৈ গৈছিল। আৰু তেতিয়াই এই আমাৰ গাঁৱৰ যিখিনি ভক্তপ্ৰাণ ৰাইজ, এই ৰাইজে ইয়াত এই থানত এদিনৰ বাবে 1 কাতি তাৰিখে ইয়াত ভাগৱত পাঠ কৰিছিল। আৰু এই ভাগৱত পাঠ কৰাৰ পিছতেই এটা আনুষ্ঠানিকতাৰ জন্ম হ'ল। প্ৰতি বছৰে 1 কাতি তাৰিখত ভাগৱত পাঠ চলি থাকিল। তাৰপিছত লাহে লাহে যেতিয়া ৰূপালী জয়ন্তী বৰ্ষ পালেগৈ, এই ৰূপালী জয়ন্তী বৰ্ষ পোৱাৰ পিছত ৰাইজে মন মেলিলে যে ৰূপালী জয়ন্তী পাতিব লাগে। 2009 চনত ৰূপালী জয়ন্তী বৰ্ষ পালন কৰা হ'ল। আৰু এই ৰূপালী জয়ন্তী বৰ্ষটোতেই গোটেই ৰঙিয়া মহাকুমাৰ তথা গোটেই অঞ্চলতে আমি প্ৰতি ঘৰ মানুহৰ ওচৰলৈ গৈ এই অনুষ্ঠানটোৰ বিষয়ে ক'লোঁ। আৰু অনুষ্ঠানটোত মানুহ আহিল। অহাৰ পিছত ৰূপালী জয়ন্তী বৰ্ষৰ এটা বৰ্ণাঢ্য কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। আৰু তাৰ পিছত 2009 চনৰ পিছত গতানুগতিকভাৱে আমি যিহেতু 1 কাতি তাৰিখে আমাৰ কাৰ্যসূচীটো এটা বৰষুণ ডাৱৰীয়া বতৰ থাকে, গতিকে আমি কাৰ্যসূচীটো পৰিধাৱিত কৰিলোঁ 26 জানুৱাৰী তাৰিখলৈকে। আৰু তেতিয়াৰ পৰা আমি এই 26 জানুৱাৰী তাৰিখটোত আমি এই অনুষ্ঠানৰ বাৰ্ষিক উৎসৱ হিচাপে পালন কৰি আহিছোঁ। লাহে লাহে দেখিবলৈ পালোঁ যে ইয়াত জনস্ৰোত গোটেই অসমৰ পৰা জনস্ৰোত হ'বলৈ ধৰিলে। আৰু এই জনস্ৰোতৰ যিটো আগমন, এই আগমনৰ ভিত্তিতে আজিৰ এই অনুষ্ঠানটোৰ এটা বিশাল ৰূপ ল'লেগৈ। এইবেলি পিছে ক'ভিড প্ৰটোকলৰ বাবে আমি এই অনুষ্ঠানটো আমি সমিতিয়ে ভাবিছিলোঁ যে অনুষ্ঠনীয়াকৈ পালন কৰিম। কিন্তু দুৰ্ভাগ্যবশতঃ যিহেতু মানুহে 26 জানুৱাৰী প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে ইয়ালৈ আহি নিজৰ সংকল্প পূৰণৰ বাবে একোগোচিকৈ বন্তি জ্বলাই যায়, তেওঁলোকে নেক্সট বছৰ 26 জানুৱাৰী তাৰিখে সেই সংকল্প পূৰণ কৰিবলৈ নিজেই অন্তঃকৰণেৰে নিজে স্বখুচিৰে আহি ইয়াত তেখেতসকল উপস্থিত হয় আৰু তেখেতসকলৰ মনোকামনা পূৰ্ণ কৰে। গতিকে সেই হেতুকে আমি প্ৰচাৰ কাৰ্য নচলালেও বা মিডিয়াৰ যোগে প্ৰচাৰ নকৰিলেও মানুহে স্বতঃস্ফূৰ্তভাৱে ইয়াত আহি সহযোগ কৰিছে। এতিয়া দেখিবলৈ পোৱা গৈছে যে আপোনালোকেও দেখিলে গম পাব, ইয়াত কমেও মিনিমাম আজি নিমন্ত্ৰণ নিদিয়াকৈ বা কোনো ধৰণৰ আমি মিডিয়াৰ আশ্ৰয় নোলোৱাকৈ ইয়াত মিনিমাম 50,000 মানুহৰ আগমন ঘটিছে। আশা ৰাখিছোঁ যে এই অনুষ্ঠানটো ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে কোনো ধৰণৰ আমাৰ সমিতিক বেয়া নোপোৱাকৈ তেখেতসকলে নিজে নিজৰ দায়িত্ব বুজি আপ্যায়ন হৈ গুচি যাব আৰু আমাক ভৱিষ্যত দিনত তেখেতসকলৰ সহযোগিতা আগবঢ়াব। এইখিনিতে আন এটি আবেদন দিব বিচাৰিছোঁ যে ইয়াত যিহেতু আমাৰ গৰখীয়া গোপাল মাৰুলী থানৰ মন্দিৰটো আমি এটা জাকত জিলিকাকৈ মন্দিৰ বনাব বিচাৰিছোঁ। আৰু যাতে এই মন্দিৰটো উত্তৰ কামৰূপৰ ভিতৰত এটি জাকত জিলিকা মন্দিৰ হিচাপে আমি গঢ় দিব পাৰোঁ, তাৰ মানসিকতাৰে আমি অহা অসমীয়া বছৰৰ 1 কাতি তাৰিখে মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব বিচাৰিছোঁ। সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই আধাৰশিলা অনুষ্ঠানলৈ আহি আমাক সহযোগিতা আগবঢ়ায়। আৰু লগতে এটা আবেদন জনাইছোঁ যাতে তেখেতসকলে এই মন্দিৰটো নিৰ্মাণৰ বাবে তেখেতসকলৰ আৰ্থিক সহযোগিতা আমাক কিছু পৰিমাণে দান হিচাপে আগবঢ়াই আমাৰ মন্দিৰটো এই অসমৰ ভিতৰত এটা জাকত জিলিকা মন্দিৰ হিচাপে নিৰ্মাণ কৰাত সহযোগিতা আগবঢ়ায়। তাৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইখিনি এতিয়া মই আপোনালোকে নাম এতিয়া আপোনালোকক মই বাণিজ্য মেলা দেখুৱাম। বাণিজ্য মেলা এই চাওক, বাণিজ্য মেলা ইয়াৰ পৰা বাণিজ্য মেলা।
প্ৰত্যেক বছৰে 26 জানুৱাৰী তাৰিখে ইয়াত মহান উৎসৱ পালন কৰা হয়। আপোনালোকে দেখিছে ভিডিঅ'টোত আজি বহুত ভাল লাগিছে। এইবিলাক মই কি বুলি ক'ম, আপোনালোকে সকলোৱে আহিব প্ৰত্যেক 26 জানুৱাৰী তাৰিখে। আৰু এতিয়া ভোগ বিতৰণ কৰিব। এতিয়া আমি ভোগ খাবলৈ যাম। এতিয়া আমি পানী কিনিব লাগিব, পানীৰ ব্যৱস্থা নাই, পানী কিনিব লাগিব। পানী উঠাব লাগিব। এয়া পানী ল'লো আমি, এতিয়া আমি খাবলৈ যাওঁ। তো আপোনালোকক দেখুৱাম কেনেকুৱা ভিৰ ভিতৰত, কেনেকুৱা ভিৰ চাই ইয়াত ডিছ তাৰমানে এনেকৈ দিয়াৰ ব্যৱস্থা নাই, কিন্তু ইয়াতে ল'ব লাগিব। ইয়াত ডিছ গিলাচ ইয়াতে ল'ব লাগিব। এই চাওক জাষ্ট আমি ভোগটো খাই উঠিলোঁ। বাপৌ এনেকুৱা অসুবিধা হৈছে মানে মই কি ক'ম আৰু। এইখিনি যে লাইনটো দেখিছে, ইয়াত মানে ডিছবোৰ দিয়া হয়। ডিছবোৰ দিয়া হোৱাৰ পাছত তাৰমানে তাতে খিচিৰি বিলাই থাকে। খিচিৰি বিলোৱাৰ পাছত এই খিচিৰি এনেকৈ আনিব লাগিব। আনাওতে খাওঁতে কি হৈছে, এইবোৰ চব খিচিৰি হৈ গৈছে। খিচিৰি হৈ গৈছে। উপায় নাই, ভগৱানৰ ভোগ এনেকৈ গ্ৰহণ কৰিব লাগিব। আমি খাই বৈ পিঠা পনা তাকে খাই দিলোঁ আৰু। কিন্তু এইবাৰ যে এনেকুৱা হৈছে হোৱাটো অসুবিধা, কাৰণ কিয়নো ক'ভিড প্ৰট'কল হৈছিল। কৰোণাৰ কাৰণে এইবাৰ এনেকুৱা হৈছে, বহুত অসুবিধা হৈছে আশাবাদী। কিন্তু যোৱাবাৰ বহুত ভাল হৈছিলে শুনামতে। তো এতিয়া মই ভিডিঅ'টো সামৰণি মাৰিবলৈ ওলাইছোঁ। মই কিয়নো মই 4 মাহ ভিডিঅ' দিয়া নাছিলোঁ, গতিকে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, মোক ক্ষমা কৰি দিব আৰু। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয়